আহি থকা লোকসভা ইলেকশন ইয়াৰ কাৰণে আমাৰ যেটো দৰং ওদালগুৰি সমষ্টি আছে এই সমষ্টিটোত বিপুল ভোটত আমাৰ ক্যান্ডিডেট জয় হ'ব লাগে ইয়াৰ কাৰণে আজি প্ৰথম মিটিং আমাৰ দুইটা দলৰ কৰ্মকৰ্তা আমাৰ দুইটা দলৰ নেতৃত্বৰ মাজত আৰু সেই মিটিংখন খুব সফল হৈছে ইয়াৰ পিছত গ্ৰাসৰুট লেভেলত আৰু বহুত মিটিং হ'ব আৰু মই ভাবিছো যে অসমৰ 14টা সমষ্টিৰ ভিতৰত হাইয়েষ্ট ভোট পাই এই দৰং ওদালগুৰি বা ওদালগুৰি দৰং সমষ্টিৰ ক্যান্ডিডেটনে জয় হ'ব UPPL আৰু বিজেপি এজিপি অসমত সরকার চলি আছে আৰু কাউন্সিলতো UPPL আৰু বিজেপি সরকার চলি আছে সেই হিসাবে আমাৰ এলায়েন্স এটা ধৰ্মটো ৰাখি আমাৰ দায়িত্ব আছে কি এটা সমষ্টি UPPL জিকিব লাগে লোকসভাত এটা সমষ্টি বিজেপি জিকিব লাগে আৰু সেই কাৰণে আজি ফাৰ্স্ট মিটিং আমি কৰিছো বিজেপি আৰু UPPL একেলগে আৰু মিটিংটো খুব সফল হৈছে ইয়াৰ পিছত বিজেপি আৰু UPPL আমাৰ ব্লক পৰ্যায়ৰ আমাৰ মণ্ডল পৰ্যায়ৰ বা গ্ৰাসৰুটৰ কৰ্মকৰ্তাবিলাক খুব ষ্ট্ৰঙেৰে কাম কৰিব আৰু মইতো ভাবো অসমৰ ভিতৰত সবচে হাইয়েষ্ট ভোট পাই জিকিব পৰা সমষ্টিটো হৈছে দৰং ওদালগুৰি বা ওদালগুৰি দৰং সব এটো ইতিমধ্যে আমাৰ প্ৰায় স্পষ্ট হৈছে কিন্তু আমি অফিচিয়ালি ডিক্লেয়াৰ কৰা নাই যে যেটো নেকি দৰং ওদালগুৰি আছে বা ওদালগুৰি দৰং সমষ্টি বিজেপিৰ ক্যান্ডিডেটৰ কাৰণে আমি আলোচনা আগতে কৰি আছিলো আৰু কোকৰাঝাৰৰ UPPL গতিকে যেতিয়া আমাৰ অফিচিয়াল মিটিং হ'ব তেতিয়া অফিচিয়ালি এনাউন্স হ'ব যে কোনটো সমষ্টি কেনেকৈ খেলিব কেনেকৈ নেখলে কোন ক্যান্ডিডেট হ'ব কোন ক্যান্ডিডেট নহয় এইবিলাক অফিচিয়ালি পৰৱৰ্তী সময়ত আলোচনা কৰি ডিক্লেয়াৰ হ'ব